Hello everyone, কি খবৰ? মই মিনাক্ষীয়ে মোৰ নতুন এটা ভিডিও লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এইফালে কামত লাগিয়ে গৈছো। এয়া দেখিতে নহয় বেগ বিলাক যে সামৰি আছো কিয় জানেনে? এদিন মানে হিয়া বিছনাৰ পৰা পৰিলে আৰু সেই দিনাখনৰ পৰা হাজৰিকাই গোটেই সাইডত মানে কিবা নহয় কিবা পেলাই কৰি থৈ দিয়ে। গাৰু বিছন গাৰু আকৌ ব্ল্যাঙ্কেট বেগ যি আছে মানে সাইডত সব গোটেই বিছনাখনৰ সাইডত পেলাই কৰি থৈ দিয়ে আৰু এইবিলাক সামৰোতে মোৰ মানে বহুত দেৰি হৈ যায়। ছোৱালীয়ে কৰবাত পৰি দুখ পাব বুলিয়ে হাজৰিকে তাকে কৈ থাকে ৰাতি। মোৰ ৰাতিপুৱা ইমানে খং উঠে কিমান যে সামৰি থাকিম বস্তুবোৰ সামৰোতে মোৰ টাইম লাগি যায় আৰু গোটেই চাৰিও সাইডটো মানে ৰাতিও কেতিয়াবা মানে উঠিলে উজতি হোৱা যায়। এনেকে মানে বস্তুবিলাক পাই থৈ দিয়ে কৰবাত জানো তাই পৰিব দুখ পাব এই কাৰণে আৰু এইফালে সামৰা কৰি হৈ গল গোটেইবিলাক কৰি হৈ গল আৰু মই কাপোৰবিলাক ওলাইছো আৰু কাপোৰবিলাক সামৰি লওঁ। সদায়টো গুট খাই থাকে মোৰ ইমানবোৰ কাপোৰ আৰু এয়া ইফালে পিন্ধি যোৱা কাপোৰবোৰ তাকে ভাজ কৰি ভিতৰত সোমাই থৈ দিও নহলে বহুত দিনলৈ মোৰ বাহিৰতে পৰিয়ে থাকে। এয়া চাকচোন কিমান কাপোৰ সামৰিম আৰু এয়া কৰি লৈ তাৰ পাছত এতিয়ালৈকেতো একো খোৱা হোৱাই নাই আৰু দেখিছেনে মোৰ গডৰেজৰ অৱস্থা। এইফালে এইটো বেগ চাওক, এইটো পূজাত দিছিলে বায়ে গিফট, এইটো মানে দেখুৱা হোৱাই নাই ওলোৱাই নাই বাৰু বেগটো আজিহে ওলাই চাইছো। এয়া ভাল লাগিছে নে বাৰু কমেন্টত জনাব দেই। আৰু এইফালে এতিয়া ঘৰটো বোলো ঝাৰু দিওঁ, ঝাৰু দি কৰি ঘৰটো মচিম তাৰ পাছতহে। এতিয়াই বাজিলে 9:10 মান হ'ল এতিয়া আৰু এয়া ঘৰ ঝাৰু দিছো তাৰ পাছত আকৌ ঘৰটো মচিব লাগিব আৰু মচাৰ পাছতহে মই চাহ খামগে আৰু কিবা ভাত চাটো বনাব লাগিব। মা এঠালে গৈছে কামত সেই কাৰণে এইফালে ঘৰ মোচাত লাগি আছো। ঘৰ মোচা বুলি ক'লে ৰুমটো বুলিয়ে নহয় দেই, এটা ভিডিও কৰোতে মোৰ প্ৰবলেম হয় সেই কাৰণে মই মোবাইলটো কৰবাত থৈ এনেকে অলপ দেখাও আৰু ঘৰ বুলি ক'লে গোটেই ৰুম 6-7টা ৰুম আছে বহুত টাইমে লাগে আৰু এয়া কৰি আহি মই ইয়াত ধূপ ধুনা লগাও। তুলসী তলত পানী ঢালো, সদায় ঢালো তুলসী তলত পানী আৰু এইফালে ধূপ বন্তি ভিতৰতে লগাও। খিনিটো গম পায়ে মোৰ যোনে মোৰ ৰেগুলাৰ ভিডিও চাই আৰু এইফালে তুলসী তলত পানী ঢালিছো তাৰ পাছতে যাম আৰু পাকঘৰলে। এয়া পাকঘৰত আহিলো এতিয়া মই চাহ একাপ বোলো বনাও। মায়ে ৰাতিপুৱাই বনাইছে চুজিৰ বৰফি আৰু এইফালে চাওকচোন মোৰ ওঠৰ অৱস্থা। এইফালে চুজিৰ বৰফি আৰু পিঠা দি চাহ খাই ললো। এতিয়া আহিছো বেঙেনা ভাজিবৰ কাৰণে। বেঙেনা বোলো গৰমে ভাজি ৰাতিপুৱাৰ ভাতৰ সৈতে খাই বিৰাটেই ভাল লাগে আৰু মাছ আনিছে তাকে সৰু মাছ কেইটা বোলো পিয়াজ আৰু জলকীয়া দি তেনেকে ভাজি খাই ভাল লাগে ন গৰমে সেই কাৰণে। মা কাম মানে এঠাইলে গৈছে আৰু কাম এটাৰ কাৰণে ৰাতিপুৱাই, সেইটো কাৰণে ৰাতিপুৱা ভাতটো মই বনালো আজি। এনে ৰাতিপুৱা ভাত মায়ে বনায় আৰু দুপৰীয়াটো মই বনাও। এইফালে তাকে মাছ ভাজি আছো চাওকচোন। এয়া মাছকেইটা খাই ভাল লাগে ন সৰু এনেকে ভাজিলে পিয়াজ আৰু জলকীয়া দি পেলাই তাকে ভাজি কৰি দি আজৰি হওঁ পাকঘৰটোৰ পৰা। পাকঘৰটোৰ পৰা আজৰি হওঁ বুলি ক'লে মানে 11টামান বাজি যায় আৰু বেলেগ কাম কৰোঁ বুলি থাকিয়ে যায়। এইফালে হিয়াৰ বোলো চুলিখিনি বান্ধি কৰি দিওঁ। চুলিখিনি মানে কাণত পৰি থাকে যে তাই অকণমান অশান্তি পায়। আগৰখিনি সিদিনাখন অলপ কাটিলোঁ কিন্তু আধৰুৱা হৈ থাকিলে তেনেকৈ থাকিলে কেইটামান দীঘল হৈ থাকিলে। চুলিখিনি বান্ধি কৰি দিওঁ। চাওকচোন বাৰু কাম বুলি ক'লে কিমান কাম হয়নে? তাৰ মাজতে যদি মানুহে কয় যে ছোৱালীজনী ভালকৈ যত্ন নলয় বা ক্ষীণাইছে, মাক দেউতাকৰ দুখ প্ৰত্যেকটো হেৰিতে তেনেকৈ কৈ থাকিলে ভাল নালাগে ন। এতিয়া কাম বুলি ক'লে কিমান ৰাতিপুৱাৰ পৰা এটাৰ পিছত এটা কৰি থাকোঁ, তাৰ মাজতে তাইকো চোৱা চিতা কৰি থাকোঁ। কেতিয়াবা অকণমান লেতেৰাকৈও থাকে, হঠাৎ মানুহ আহি যায়। এইফালে ধুনীয়াকৈ ওলাই কৰি দিলোঁ নহয় চাবচোন 1 ছেকেণ্ডটো মানে একে ঠাইতে নাথাকে আৰু। এতিয়া শুয়ে যদি অকণমান শুৱাই দিম বুলি ভাবিছোঁ। আমাৰ হিয়া কি খাইছা? আকৌ মুখখন লেতেৰা কৰিছা। মই ইমান ধুনীয়াকৈ গা ধুই আনিছোঁ আকৌ মুখখন লেতেৰা কৰিছা। চকলেট খাইছা? চকলেট খাইছা? কি যে হৈছে তো মানে অৱস্থাই নাই। এতিয়া আকৌ আহিলোঁ দুপৰীয়া চাহ একাপ খাবলৈ। এয়া চেনি লৈছোঁ কিয় জানেনে? হাজৰিকাই মিঠা নাখায় আৰু মই চেনি অকণমান ছাইডত লৈ আহিছোঁ। এইফালে এই কাপোৰযোৰ মোক মায়ে দিছিলে, মাৰ বিয়াৰ ছেকেণ্ড ছেটযোৰ। সেইদিনাখন মোক ওলাই দিলে এযোৰ পিন্ধিবা বুলি পেলাই। চাওকচোন কোচ খাই অৱস্থাই নাই, বাকচত আছিলে তাকেই বোলো পিন্ধিব লাগিব। মাৰ বিয়াত দিয়া কাপোৰে চাওকচোন কিমান মৰম লাগিছে ন। আগৰ দিনৰ কাপোৰবোৰ আৰু কোচ খাই আহিছে। মই ইস্ত্ৰি কৰিব লাগিব বাৰু। এয়া তাকে হিয়াক এদিন পিন্ধাই দিছিলোঁ আৰু মই পিন্ধাই নাই বাৰু, পিন্ধিমহে। আগৰ দিনৰ কাপোৰ বুলি ক'লে মানে যিয়ে নহওক ভাল লাগে। মোৰ শাহুমাই দিয়া দেই এইযোৰ কাপোৰ, কিন্তু মাৰ আগৰ দিনৰ পাটৰ কাপোৰ আছিলে আমাৰ তাত, আৰু ময়ো মানে ঘৰতে আছে এইবিলাক। এইযোৰ লৈ আহিছোঁ। দেখিছে বা খেলিবৰ কাৰণে উমলিবৰ কাৰণে ওলাই লৈছে।
কি কৰিছা? কি কৰিছা? তুমি ভাত বনাইছা নেকি? ভাত খালো নহয় আৰু নাখাওঁ। কি এইটো? আৰ কৈ দিয়া, কৈ দিয়া, কৈ দিয়া। কৈ দিয়া, কৈ দিয়া। চুলি এডাল এৰুৱাই দিলা, তাই চৰ্দি লাগিছে একেবাৰে। চৰ্দি লাগিছে, নাকটো মাত দি আছে। কৈ দিয়া, ইয়ে হাই কৈ দিয়া, হাই হাই। সন্ধিয়াই হ'ল আৰু বোলো অকণমান আগফালে বোলো খোজকাঢ়ো, সেইকাৰণে আহিলোঁ। মোৰ পিছে পিছে হিয়াও গুচি আহিলে। তাই চৰ্দিও লাগি আছে, আকৌ মোৰ পিছে পিছে আহিলে। চাওকচোন, মই যেনেকৈ খোজকাঢ়োঁ তাইও খোজকাঢ়ে তেনেকৈ। হাত দুখন মই যেনেকৈ দিওঁ তাইও তেনেকৈ দিয়ে। চাব দেই কি কৰি থাকিব। এয়া চাওক, ইমান দৌৰা-দৌৰি কৰি ফুৰে, গাটো বেয়া, তথাপি 1 ছেকেণ্ড থিৰে নাথাকে, মানে এনেকৈয়ে ঘূৰি ফুৰিব। আৰু তাইক মই ইমান চেণ্ডেল নিপিন্ধাওঁ, এতিয়া চৰ্দি লাগি থকাৰ কাৰণে পিন্ধাইছোঁ বাৰু, আৰু সন্ধিয়া টাইমত পিন্ধাওঁ। দিনটো তাই চেণ্ডেল নিপিন্ধাকৈ ঘূৰি ফুৰে। তাতো মানুহে বহুত কথা কয়, কিন্তু মই ভাবোঁ চেণ্ডেল নিপিন্ধাকৈ মানে খোজ কঢ়াটো বেছি ভাল মাটিত, আৰু সেইকাৰণে মই বেছিভাগ চেণ্ডেল নিপিন্ধাকৈ থাকোঁ। ময়ো নিপিন্ধোঁ, তাইকো নিপিন্ধাওঁ। আৰু এইফালে খোজকাঢ়ি আহি কৰি তাইক বোলো অকণমান মালিচ কৰি দিওঁ। আৰু এয়া নহৰু মিঠাতেল দি গৰম কৰিছোঁ। আগতে আমাৰ দেউতাই আমাকো এনেদৰে মালিচ কৰি দিছিলে, তাকে বোলো গৰম কৰি তাইকো অকণমান মালিচ কৰি দিওঁ। এইফালে চৰ্দি লাগিছে, মামা চৰ্দি লাগিছে, জোতাযোৰ খোলা। মালিচ কৰি দিম এতিয়া দেই, মই তোমাক মালিচ কৰি দিম, ধুনুকৈ মালিচ কৰি দিম। গুড গাৰ্ল। এয়া মালিচ কৰা বুলি ক'লে যে ইমানে ভাল পায়, মানে ধুনীয়াকৈ পাতি দিয়ে। এইফালে মালিচ কৰি দিছোঁ, আৰু গাটো বেয়া, চৰ্দি মানে বহুতে লাগিছে তাই। আৰু এয়া মালিচ কৰি দিলোঁ অলপ। মালিচ কৰি দিয়ে আকৌ মই ৰাতি ভাতত লাগিব আছেই নহয়, আৰু তাকে যাওঁ বোলো অকণমান। একো মানে কাপোৰযোৰ যে মই সেইদিনাখন দেখুৱাইছিলোঁ ৰিবন এম্ব্ৰইডাৰী, মোৰ আজি কাপোৰযোৰ 25 দিন মানে হ'ল। মই মানে কাপোৰযোৰ কমপ্লিট কৰিব পৰা নাই, ইমানেই টাইম নাপাওঁ। তথাপিও মানে মাজে মাজে ভিডিঅ' দিব চেষ্টা কৰোঁ। আৰু এইফালে চাওকচোন, তাই আহিলে নহয়, উঠি অকণমান মালিচ কৰি দিলোঁ, ভাল পালে যে। চেণ্ডেল পিন্ধা নাই আৰু তেনেকৈ আইতাকৰ লগত আছেহি। আৰু মুতি পেলাই কি কৰিছে দেখিছে? আমি যে মানে মুতিলে কৰিলে ওপৰত বস্তা বা কিবা এটা পাৰি দিওঁ, তাইও সেই তাকে কৰে, পাৰি দিয়ে। এইফালে ককাকৰ চশমাযোৰ পিন্ধি লৈছে, আইতাকৰযোৰ পিন্ধিলে, এতিয়া আকৌ ককাকৰ চশমাযোৰ পিন্ধিলে। মই আকৌ জোৰকৈ টানি অনাৰ বাবে মোকহে খং কৰে। এতিয়া টানি আনি পেলাই আকৌ তাই চশমাযোৰ দি দিছোঁ পিন্ধিবৰ কাৰণে। ইফালে কোমোৰা কাটি আছোঁ। কোমোৰা এইটো বাকলি, দিনাখন লাও বাকলি খাইছিলোঁ, আজি কোমোৰাৰ বাকলি আৰু আলু ভাজিম বুট দি, আৰু ইফালে বৰা বনাম। কোমোৰাতে সৰু কোমোৰাটো বৰা বনাম। কিয় বহিছা? চৰ্দি লাগি আছে? খালি চেনি খাই পেলু হ'ব, চেনি খালে পেলু হ'ব। ক'ত যোৱা তুমি? মালাখিনি ক'ত যোৱা? কোনে পিন্ধাই দিলে এডাল? নিজে পিন্ধিছা? এইফালে দালিখিনি মায়ে বনালে, আৰু মই কোমোৰাৰ বৰা বনাইছোঁ আৰু ভাজিটো বনালোঁ। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই।